নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই মোৰ ভ্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি ক'লৈ আহি আছোঁ জানেনে? আমি আমাৰ ওচৰ চুবুৰীয়া মানুহখিনিয়ে একলগ হৈ আমি তীৰ্থ ভ্ৰমণলৈ আহি আছোঁ আৰু ওচৰতে নগাঁৱত। সকলো আহি আছোঁ, গাড়ীত উঠি আহি আছোঁ আমি। আৰু ইয়াত গাড়ীত পূৰা জমি আছে আৰু মানে নাম গুণ গাই আৰু অলপ জমনিও হৈ আহি আছে। ভালো লাগে আহি এনেকৈ সকলোৱে লগে ভাগে আহি। অকলে আহি যেনেকুৱা লাগে এনেকৈ লগে ভাগে আহি বহুত ভাল লাগে। আৰু ইয়াক ক'ত পালোহি গম পাইছেনে? প্ৰথমতে আমি আহি পালোহি এয়া পাতেকীবৰী। এয়া পাই গ'লোহি আমি। ইয়াত আহি আমি সেৱা কৰিলোঁ, ভৰি হাত ধুই ল'লোঁ সকলোৱে, লৈ পেলাই চাকি বন্তি আগবঢ়াই দিলোঁ। দিয়াৰ পিছত ইয়াতে সেৱা জনালোঁ আমি। সেৱা জনাই অলপমান ভিডিঅ' কৰিলোঁ, ফটো উঠিলোঁ। ঠাইখিনি বিৰাটেই মানে ভাল লাগিছে। তাৰ পাছত আহিলোঁ আমি এয়া ধিং জগন্নাথ মন্দিৰলৈ। ইয়াতো আহি ভাল লাগিছে। আগতে অহা নাছিলোঁ, এয়া প্ৰথম আহিছোঁ। ইয়াত চাকি বন্তি জ্বলাই ল'লোঁ আৰু সেৱা ল'লোঁ। সেৱা ল'লোঁ সকলোৱে। তাৰ পাছত আহিলোঁ আমি বৰদোৱা। ইয়াতো আহি বিৰাট ভাল লাগিছে। এয়া আহি পেলাই আমি নাম প্ৰসংগ শুনিলোঁ আৰু শৰাই দিলোঁ সকলোৱে মিলি। বহি পেলাই অলপ নাম প্ৰসংগ শুনিলোঁ। আৰু অলপ খোৱা বোৱাৰ ব্যৱস্থা কৰি ল'লোঁ আমি সকলোৱে। এয়া আহিলোঁ আমি বৰদোৱাৰ দৌলত। ইয়াতো আহি খুব ভাল লাগিছে। আৰু সকলোৱে বহি লৈ অলপ ভিডিঅ' ফটো উঠিলোঁ। অলপ সময় বহিলোঁ ইয়াতে। তাৰ পাছত আহিলোঁ এয়া মহামৃত্যুঞ্জয় মন্দিৰলৈ। ইয়াতো আহি ইমান ভাল লাগিছে নহয়, কি ক'ম আপোনালোকক। মানে পোহৰতেই আহি পালোঁ অলপ। তাৰ পাছত আমি বিশেষ কাম এটাৰ কাৰণে ইয়াত গধূলিলৈকে ৰৈ গ'লোঁগৈ। ইয়াত আমি আৰতি কৰা দেখা নাই। আৰতি কৰা বোলে চাই ইমান ভাল লাগে, সেইকাৰণে ৰৈ গ'লোঁ। তাৰ পাছত আৰতি পালোঁ, এনেকুৱা লাগিছে নহয় মানে ক'ব নোৱাৰি আৰু। মানে বিৰাট ভাল লাগি গৈছেগৈ আৰতি চাই। এইফালে এয়া পানীত কাছবিলাকো আছে। আৰু ৰাতি পৰিৱেশটো কিমান ধুনীয়া লাগে নহয়, চিনেৰীটো মানে চাই ভাল লাগিছে। এইফালে কাছকেইটা আছে। আৰু তাৰপিছত এয়া একে জমনি আৰু নাচ গান চলি আছে আৰু। আহি বিৰাট ভাল লাগিল। আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। বাই বাই।